গাইস আমি আজি গবলাবলে গৈ আছো মানে আমাৰ ওচৰতে এখন নদী আছে সুন্দৰকে নদীখন আপোনালোকে চাব আৰু কেনেকুৱা লাগে কমেন্ট বক্সত নিশ্চয় জনাব দেই। তো গাইস নতুন এটা ভিডিঅ' লৈ কেকেলা ভাই ধুনু চেনেলত স্বাগতম জনাইছো। তো আজি আপোনালোকক দেখাম আমাৰ ঘৰৰ ওচৰতে থকা এখন নদী। তো নদীখন চাবলৈ যাম এতিয়া লাহে লাহে ওলাই আহিছো ঘৰৰ পৰা ৰাস্তালৈ পাইছোহি ওলাই আহি ধুনুৱে মানে ছাগলীজনী ইয়াতে খুঁটিটো মাৰি ল'ম বুলি কৈছে। ছাগলীজনী খুঁটিটো মাৰি আগলৈ যাম আমি নদী চাবলৈ। তো বলক আজি ভিডিঅ'টো আমাৰ আৰম্ভ কৰোঁ। তো গাইস বিজেপি চৰকাৰ দিনত ৰাস্তা ঘাট চব ভাল হৈ আছে আপোনালোকে তো গম পাই আছিলে। এতিয়া ৰাস্তা ঘাট চাওক, ৰাস্তা ঘাটৰ অৱস্থাটো চাওক। বিজেপি চৰকাৰ দিনত বোলে চব ৰাস্তা ঘাট পকা হৈ যাব। আমাৰ ৰাস্তাটো পকাই আছিলে বাৰু, তথাপিও এতিয়া কি অৱস্থা হ'ল। এই যে মেঠাইটো দেখিছে এইবাৰহে নিৰ্মাণ কৰা হৈছে দেই। নেপেৰা বৰষুণ আৰু বানপানীৰ ফলত এইবাৰ সম্পূৰ্ণকৈ বনাব নোৱাৰিলে, অহা বছৰলৈ বনাব। কাৰণ আমি চাবলৈ অহা নৈখন এইখনে হয়। এইখন নবুচাত আছে, শিঙৰা নদী বুলি কয়। পানী যেতিয়া বাঢ়ে বহুত বাঢ়ি যায় আৰু যেতিয়া কমে বহুত কমি যায়। এতিয়া লাহে লাহে কৰি আমি নদী ফাললৈ নামি আহি আছোঁ। নদীৰ ওচৰৰ পৰা আমি এতিয়া নদীলৈ নামি আহিলোঁ। মেঠাইৰ পৰা আপুনি চাওক সৰু সৰু আছে নামি আহি আছে সিহঁতি। নদীলৈ যোৱা নেকি? কি কৰিবা? তো গাইছ নদীত থাকি মজা লাগিছে, মানে নদীৰ পানীবিলাকত মজা এটা ভাৱ অনুভৱ হয়। মানে নদীত থাকি একদম পুৰা মজা লাগে। নদীৰ পানী পুৰা শীতল পানী চাওঁ না, কি ধুনীয়া পুৰা। আমি নৈখন অলপ পানী গছকিম, তাৰপিছত দেখাই আছোঁ। এখন আমাৰ শিঙৰা নদী কয় বুলি কয়, নাওবৈচাত আছে শিঙৰা নদী বুলি কয়। নৈখন ডাঙৰ হ'ব কিন্তু পানীটো অলপ এতিয়া বৰ্তমান কম থকা। এটা কথা মোক জনাবচোন, নদীৰ মাজত থাকি আপোনালোকৰ কেনেকুৱা লাগে? নদীৰ মাজত বা নদীত আহি কেনেকুৱা লাগে? মানে পৰিৱেশটো মোৰ কিন্তু বহুত ভাল লাগে দেই। পৰিৱেশটো নৈৰ মাজত থাকি মানে আপোনাৰ যিমান গৰমে নহওক নৈ কাষৰীয়া জেগাবিলাকত সদায় বতাহ মাৰি থাকে, এনেকৈ ভাল লাগে। মানে বহুত কিবাকিবি ভাল লাগে। নৈ কাষত থাকি কেনেকুৱা লাগে সেইটোহে সুধিব বিচাৰিছোঁ আকৌ দেই। একেবাৰে নৈৰ মাজত সদায় থাকিবলৈ জনোৱা নাই। আৰু লগতে এটা কথা জনাবলৈ বিচাৰিছোঁ যে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। তো আকৌ এটা নতুন ভিডিঅ' লৈ আমি আহি আছোঁ। তো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব।